গাইজ গুড মৰ্ণিং আৰু এতিয়া আচলতে গুড মৰ্ণিং হৈ থকা নাই বাৰু দেই। এতিয়া হৈছে আপোনাৰ 12:30 আৰু মই এতিয়া ওলাই আছোঁ। দেখিছে আচলতে আজি আপোনালোকক ব্লগটো এটা বিশেষ ব্লগ হয় মোৰ বাবে আচলতে। তো ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰা হওক। তো সেইটো কাৰণে ব্লগটো এইটো সময়ৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। পোনপ্ৰথমে মই যাম আপোনাৰ জুনেইদাহঁতৰ ঘৰলৈ। তাৰ পাছৰখিনি আপোনালোকে মোৰ বাবে আজি কি স্পেচিয়েল আছে তো সেইটো চাবলৈ হ'লে ব্লগটো সম্পূৰ্ণভাৱে চাবলৈ নাপাহৰিব আৰু লাহে লাহে গম পাই থাকিব। তো ব'লক। গাইজ এতিয়া মই পাই গ'লোহি জুনেইদাৰ ঘৰত আৰু জুনেইদাৰ ঘৰত এতিয়া খানা ৰেডি কৰিছোঁ জুনেইদাই। চ' আপোনালোকৰ সময়খিনি বেছি সময় মই নষ্ট নকৰি তেনেহ'লে মোৰ আজি হেপী থকা কাৰণটো মই আপোনালোকক জনাব বিচাৰিছোঁ। আচলতে মই আজি মানে মোবাইল এটা ল'ম। আইফোন নলওঁ বাৰু, এণ্ড্ৰইডে ল'ম। তো যিয়ে নহওক মোবাইল যিহেতু ল'ম তো মই বহুত হেপী হয়, কাৰণ মই এতিয়া যোনটো ফোনত শ্বুট কৰি আছোঁ এইটো মোৰ অপ' A9 হয়। তো অপ' A9টো লোৱা আজি এবছৰমান হৈ গ'ল। তো ভাবিলোঁ এবছৰ নহয়, আচলতে এবছৰতকৈ বেছি আছে, 2 বছৰমান হ'ল, কাৰণ লকডাউনৰ আগতে লোৱা হয়। তো সেইটো কাৰণে এতিয়া মই আজি নতুন মোবাইল এটা ল'ম। চ' আই এম চ' এক্সাইটেড। তো সেইটো কাৰণে আজি ব্লগটো বনালোঁ আৰু মই কি মোবাইল লওঁ এতিয়ালৈকে মই একো ডিচাইডে কৰিব পৰা নাই। চ' তাত গ'লেহে গম পাম মই কোনটো মোবাইল ল'ম। তো প্লিজ ব্লগটো সম্পূৰ্ণভাৱে চাব আৰু ব্লগটো যদি ভাল লাগে তেনে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইপিনে মোক মানে জুনেইদে চাই আছে, নাজানো মই যেতিয়া ভিডিঅ' চিডিঅ' কৰোঁ জুনেইদে মানে এনেকৈ চাই থাকে মানে কিয়। জুনেইদা কি বনাইছে আজি? আজি মানে জুনেইদা অকণমান খং উঠি আছে দেই। খংটো উঠি আছে মানে মাৰভি সোনকালে আহিছিলে ইয়াতে। তো মাৰভিয়ে অকণমান উৎপাত কৰিলে। তো জুনেইদা আৰু মাৰভিৰ মাজত অকণমান মানে নোক ঢোক টাইপ হৈ আছে। তো সেইটো কাৰণে জুনেইদাই মোক মাতিছে বাৰু, নমতা নহয়, কিন্তু মানে অকণমান হেৰি হৈ আছে। তো নিৰামিষ খানাটো খাই লোৱাৰ পাছত ভিডিঅ'টো শ্বুট কৰোঁ, কাৰণ ফোনটোত চাৰ্জ নাই। তো চাৰ্জ অকণমান দি লওঁ, ঠিক আছে। তো মই এতিয়া আহি আছোঁ মোবাইল কিনিবলৈ। বহুত সময় হ'ল, ভাত পানী খাই বৈ পিনে ৰখিলোঁ মানে। তো ইমান ৰ'দ দিছে ন, মই একো ধৰিবই পৰা নাই স্ক্ৰীনটো। তো আই এম চ' এক্সাইটেড। আৰু আজি 2 অক্টোবৰ হয়। 2 অক্টোবৰ যেন লগাই নাই মানে, পূৰা ইমান ভিৰ হৈছে। তো এতিয়া মই পাই গ'লোহি এইখন ডিজিটেলখন। তো ইয়াতে সোমাম। মই অহা আগতে এপাক ফুৰি আহিছোঁ দাদাৰ লগত। তো মজাকৈ মই আপোনালোকক এটা কথা কওঁ হা। মই মানে ৰিয়েলমি 8 তাৰপাছত আপোনাৰ প'ক' X3 আৰু MI 10টো চাই আছোঁ, মানে বেষ্ট কেমেৰাৰ কাৰণে, যিহেতু মই ব্লগিং আৰু ফটোশ্বুট কৰি থাকোঁ। তো সেইটো কাৰণে চাইছোঁ। এতিয়া নাজানো কোনটো ল'ব পাৰোঁ। ইয়াতে মানে মই ৰিভিউজবিলাক চাইছোঁ, মই নিজে কনফিউজনত আছোঁ যে মই কোনটো লওঁ কোনটো নলওঁ। তো চলতে প্লেন চেঞ্জ। এতিয়া আকৌ ডিজিটেলৰ পৰা এখন মংগলম আছে মানে। তো পুৰণা যোনটো পুৰণা তালৈ যাম। তো চাই লওঁ তাত মোৰ মন পচন্দৰ মোবাইল আছেনে নাই। ৰাম কচমছে ইমানেই মানে ৰ'দটো দিছে নহয়, একদম মানে যোনটো ব্লু চাই আছোঁ সেইটো 8GB আছে, কিন্তু মোৰ মানে মই আজি আহি প্ৰথমতে শুনিব পালোঁ। তাৰপিছতে এইটো মোৰ মোবাইলটো এইটো যোনটো ৰেডমি নোট 10 Pro। বহুত টাইমৰ পাছত অলমষ্ট আজি 2টা বজাৰ পৰা ঘূৰিছোঁ। এতিয়া কেইটা বাজিছে? 7টা বাজিব হৈছে। তো এইটো লোৱাৰ পাছত আৰু পূজা শ্বপিং কৰিব নহ'ব আৰু হৈছে এইটো আনবক্সিং কৰিবলৈ। জানো ইয়াতে কৰোঁ নে ঘৰতে কৰোঁ নে। বেগটো দেখুওৱা এবাৰ। जय भारत माता की। मितुल मैं इमान देरी BMW এখন লৈ আহিলো হয়। 500 মানৰ পৰা গুচি গলা।
চি টাইপ কেবল। তেনেহ'লে আজিৰ ভ্লগটো ইয়াতে সমাপ্ত কৰোঁ। থেংক ইউ ছ' মাছ গাইজ, বাই বাই, লাভ ইউ।